মৰমৰ বন্ধুসকল, আপোনালোক কেনেকুৱা আছে? মই আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো বন্ধুসকল, আজি নতুন এটা প্ৰশ্ন লৈ আগবাঢ়ি আহিলোঁ। মই মহিফুল ইছলাম আৰু আপোনালোকে দেখি আছে আছাম কুইজ MIF ইউটিউব চেনেল। তো বন্ধুসকল, আজিৰ প্ৰশ্নটো হ'ল এচিনেটো ভেক্টৰ বাওমানী কি যিটো দেখা গৈছিল বাতৰিটো? আকৌ এবাৰ কৈ দিছোঁ প্ৰশ্নখন, এচিনেটো ভেক্টৰ বাওমানী কি যিটো দেখা গৈছিল বাতৰিটো? অপশ্যন 4টা দিয়া আছে। 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো আপোনালোকে বাছনি কৰি কমেণ্ট কৰি জনাই দিব। তো এতিয়া অপশ্যন কেইটা মই কৈ দিছোঁ। অপশ্যন নম্বৰ 1 ক্ৰিপ্ট'কাৰেঞ্চি, অপশ্যন নম্বৰ 2 মালৱেৰ, অপশ্যন নম্বৰ 3 বেক্টেৰিয়া আৰু অপশ্যন নম্বৰ 4 হ'ল প্ৰাণীৰ প্ৰজাতি। শুদ্ধ এনচাৰখিনি দিয়াৰ কাৰণে মই আপোনালোকক 10 ছেকেণ্ড সময় দিম। এতিয়া আমি আপোনালোকক কমেণ্ট কৰাৰ কাৰণে 10 ছেকেণ্ড অপেক্ষা কৰিম, মানে এতিয়া আমি কাউণ্টিং কৰিম। 9, 8, 7, 6, 5, 4, 3, 2, 1। তো বন্ধুসকল, আপোনালোকৰ সময় শেষ হৈ গ'ল। আপোনালোকে যদি এনচাৰটো দিব পাৰে তেনেহ'লে কমেণ্ট কৰি জনাই দিয়ক, নহ'লে মই এতিয়া কৈ দিছোঁ। শুদ্ধ এনচাৰখিনি হ'ল বেক্টেৰিয়া, অপশ্যন নম্বৰ 3। ইয়াৰ কিছুমান টকাখিনি মই উল্লেখ কৰিম, তো আপোনালোকে মনোযোগ সহকাৰে শুনিব। আৰু যিসকলে মোৰ ভাষা মানে ভালকৈ বুজি নাপায় সিহঁতে এইখিনি কনভাৰ্ট কৰি ল'ব পাৰে। ইংলিছতো আছে, ডিছক্ৰিপশ্যনত দিয়া আছে ইংলিছখিনি পঢ়ি ল'ব, তেই হৈ যাব। তো এতিয়া মই টকাখিনি কৈ দিছোঁ। এচিনেটো ভেক্টৰ বাওমানী মাল্টিড্ৰাগ প্ৰতিৰোধী বেক্টেৰিয়া হৈছে বহুতো এণ্টিবায়'টিক প্ৰতিৰোধ কৰাৰ ক্ষমতাৰ বাবে কুখ্যাত এক ৰেড এলাৰ্ট বীজাণু। গৱেষকসকলে ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ এক প্ৰত্যাহ্বানমূলক প্ৰজাতিৰ বিৰুদ্ধে এবাউচিন নামৰ এক সম্ভাৱ্য নতুন এণ্টিবায়'টিক চিনাক্ত কৰিবলৈ যন্ত্ৰ শিক্ষণ ব্যৱহাৰ কৰিছে। তো বন্ধুসকল, মই আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভালে লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হৈ থাকিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ। জয় আই অসম।